লামডিং আৰক্ষীৰ জালত পৰিছে প্ৰবঞ্চক ৰেলৱেত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল এই প্ৰবঞ্চকটোৱে প্ৰবঞ্চনাৰে কেইবা লাখ টকাৰ সংগ্ৰহ কৰিছিল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আটক কৰিছে ইতিমধ্যে ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজন দীপক কুমাৰ ওজা ষ্টেচনত কেণ্টিন লিজত দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল লক্ষাধিক টকা হুজাই দবকা লগতে নীলবাগানৰ বহু লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল মুৰাঝাৰ লংকা লামডিঙৰ লোকৰ পৰা সংগ্ৰহ কৰিছিল লক্ষাধিক টকা অৱসৰৰ পাছতে দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ওজা লামডিং থানাত গোচৰ ৰুজু কৰা হৈছে 2 ঘণ্টাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম হৈছে প্ৰবঞ্চকটোক কেইবা লক্ষাধিক টকাৰ যেহেতু সংগ্ৰহ কৰিছিল বহু যুৱক যুৱতীৰ পৰা ৰেলৱেত চাকৰি দিয়াৰ প্ৰলোভনেৰে বহু লক্ষাধিক টকাৰ সংগ্ৰহ কৰিছিল এই প্ৰবঞ্চকটোৱে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৱসৰৰ পাছতে দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল লামডিং থানাত গোচৰ ৰুজুৰ 2 ঘণ্টাৰ পিছতে আটক কৰা হৈছে প্ৰবঞ্চকটোক আৰু লামডিং আৰক্ষীৰ জালত পৰিছে ইতিমধ্যে প্ৰবঞ্চকটোক ৰেলৱেত চাকৰি দিয়াৰ নামতে ধন সংগ্ৰহ কৰিছিল এই ব্যক্তিগৰাকীয়ে প্ৰবঞ্চনাৰে কেইবা লাখ টকা সংগ্ৰহ কৰিছিল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক ইতিমধ্যে আটক কৰা হৈছে ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ নাম হৈছে দীপক কুমাৰ ওজা এই মুহূৰ্তত আমি অধিক তথ্য জানি ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক ধীৰাজ দেৰ সৈতে ধীৰাজ আপোনাৰ ওচৰলৈ গৈছো যিহেতু ৰেলৱেৰে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দীপক কুমাৰ ওজা আৰু বহু যুৱক যুৱতীৰ পৰা চাকৰি দিয়াৰ বাবদ ধন সংগ্ৰহ কৰিছিল বহুদিন ধৰি পলাতক হৈ আছিল ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ভুক্তভোগী যুৱতীসকলে বা যুৱকসকলে কেনেধৰণৰ মন্তব্য কৰিছে কিমান টকা সংগ্ৰহ কৰিছিল প্ৰত্যেকগৰাকী যুৱক যুৱতীৰ পৰা আৰু এই সবিশেষ তথ্য কেনেদৰে পোহৰলৈ আহে হয় নিশ্চয়কৈ লামডিঙৰ এইগৰাকী দীপক কুমাৰ ওঝা তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত ৰেল কৰ্মচাৰী যদিও তেওঁ বিভিন্ন যুৱক যুৱতীৰ পৰা চাকৰিৰ প্ৰলোভন আৰু আনহাতে ৰেলত কেণ্টিন যোগান ধৰিব বা কেণ্টিনৰ লিজত কেণ্টিন লৈ দিব সেই নোৱাৰি সেই প্ৰলোভন দেখুৱাই বহু যুৱক যুৱতীৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছে এই ঘটনা আজি অভিযোগ দিয়া মতে অভিযোগকাৰীৰ ভাষ্য মতে আমি জানিব পাৰিছোঁ যে 2019 পৰা এই প্ৰবঞ্চক দীপক কুমাৰ ওঝা তেওঁ লামডিঙৰ নহয় হোজাই জিলাৰ বিভিন্ন প্ৰান্তত যেনেকুৱা মুৰাঝাৰ দবকা নীলবাগান আদি অঞ্চলৰ পৰা তেওঁ বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাই বহু যুৱক যুৱতীৰ পৰা তেওঁ ধন আত্মসাৎ কৰিছে আৰু যোৱাকালি লামডিং থানাৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰ ৰুজু কৰাৰ 2 ঘণ্টাৰ পাছত 2 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে তেওঁক আনন্দপল্লীৰ পৰা তেওঁক আটক কৰিছে আৰু ইতিমধ্যে তেওঁ জেল হাজতলৈ পঠোৱা হৈছে আৰু অভিযোগৰ কাৰী ভাষ্য মতে আমি জানিব পাৰিছোঁ যে 6 পৰা 7 লাখ টকা তেওঁ ইতিমধ্যে ধন আত্মসাৎ কৰিছে ধীৰাজ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ তথ্য জনোৱাৰ বাবে ইতিমধ্যে জনাইছোঁ লামডিং আৰক্ষীৰ জালত পৰিছে এই প্ৰবঞ্চকটো ৰেলৱেত চাকৰি দিয়াৰ নামতে ধন সংগ্ৰহ কৰিছিল প্ৰবঞ্চকটোৱে প্ৰবঞ্চনাৰ কেইবা লাখ টকা সংগ্ৰহ কৰিছে ইতিমধ্যে 6 পৰা 7 লাখ টকা সংগ্ৰহ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে আৰু এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল এই কৰ্মচাৰীগৰাকী ইতিমধ্যে আটক কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ নাম হৈছে দীপক কুমাৰ ওজা 2019 চনৰ পৰা দীপক কুমাৰ ওজাই বহু যুৱক যুৱতীৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল বিভিন্ন প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি আহিছিল চৰকাৰী চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰিছিল সেই প্ৰলোভন দিছিল সমান্তৰালকৈ কেণ্টিন লিজত দিয়াৰ বাবতো প্ৰবঞ্চনাৰে ধন আত্মসাৎ কৰি আহিছিল এইগৰাকী দীপক কুমাৰ ওজাই ষ্টেচনত কেণ্টিন লিজত দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল লক্ষাধিক টকা হুজাই লগতে দবকা নীলবাগানৰ বহু লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল এইগৰাকী দীপক কুমাৰ ওজাই মুৰাঝাৰ লংকা লামডিঙৰ পৰাও লক্ষাধিক টকা সংগ্ৰহ কৰিছিল অৱসৰৰ পাছতে দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ওজা লামডিং থানাত গোচৰ ৰুজু কৰাৰ 2 ঘণ্টাৰ পাছতে আটক কৰিবলৈ সক্ষম হৈছে প্ৰবঞ্চকটো